আহি গ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ সঠিক দিন। আজিৰ এই নিৰ্বাচনৰ দিনটোতেই শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক প্ৰশ্ন কৰা হয় যে মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। তেতিয়া তেওঁ স্পষ্টভাৱে কয় যে পূৰ্বতে যেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীয়ে যেনেকৈ কৈছিল 10 এপ্ৰিলত দিয়া হ'ব, ঠিক তেনেদৰে 10 এপ্ৰিলতে দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰে। তেওঁৰ দ্বাৰাই কোনো হাল সলনি কৰা নহয় ডেটৰ। আৰু 10 এপ্ৰিলৰ পুৱা 10:30 বজাতে আপোনালোকে ৱেবছাইট যোগে পাই যাব নিজৰ ৰিজাল্টসমূহ। আপোনালোকে এই ৰিজাল্টসমূহ চেক কৰিবলৈ যদি অসুবিধা পায় তেন্তে মোৰ পূৰ্বতে যিটো ভিডিঅ' আছে তাত মই ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ কেনেকৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ডাউনলোড কৰিব নিজৰ মোবাইলতে ঘৰতে বহি। গতিকে ইয়াৰ দ্বাৰাই বুজিব পৰা যায় যে কোনো হাল সলনি একো কৰা নাই। কাইলৈ দিনটোতে আপোনালোকে ৰিজাল্ট পাই যাব। এতিয়া বৰ্তমান অৱস্থাত সেৱাৰ যিসমূহ অফিচিয়েল ৱেবছাইট আছে সেইসমূহ ছাৰ্ভাৰ ডাউন হৈ আছে, যিহেতু হয়তো কাম চলি থাকিব পাৰে, সেইটো কাৰণে ছাৰ্ভাৰ ডাউন হৈ আছে। এতিয়া ইতিমধ্যে আপোনালোকে সেই ৱেবছাইটত গৈ একো কৰিব নোৱাৰিবও পাৰে। যেতিয়া ৰিজাল্ট দিব কাইলৈ সেই সময়ত আপোনালোকে জাষ্ট অফিচিয়েল ৱেবছাইটত গৈ পেলি নিজৰ ৰিজাল্টটো চাই ল'ব পাৰিব। আগলৈ এনেকুৱা ধৰণৰ আপডেটসমূহ পাই যাবলৈ আমাৰ এই চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।